Hey friends, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই জ্যোতিৰ্ময় আপোনালোকে চাইছে জেবক্স আৰু আজি আমি কিছুমান বস্তুৰ ওপৰত কিছুমান ৰিঅ্যাকচন চাম আৰু আছে আমাৰ এটা হাইড্ৰোজেন পেৰক্সাইড 3% সলিউশন 3% আৰু ইয়াতে আছে সানসিল্ক শ্যাম্পু লগতে এটা আমলা লৈ লৈছো আমি আৰু আছে উজালা তো এটা হাইড্ৰোজেন পেৰক্সাইড তো মই খুলি ইয়াতে অকমান দিছো আপোনালোকে দেখিবলৈ পাইছে আৰু ফাইনালি আপোনালোকে দেখিবলৈ পাইছে মই হাইড্ৰোজেন পেৰক্সাইড বেছি লোৱা নাই বাৰু অকমান লৈ লৈছো আপোনালোকে লাগিলে লৈ লব পাৰে বেছি আৰু তাৰ পাছত আমি লৈ লম উজালা ড্ৰপস 1 2 ড্ৰপস আমি উজালা লৈ লৈছো আৰু তাৰ পাছত আমি সানসিল্ক শ্যাম্পু আপোনালোকে যিকোনো শ্যাম্পু লব পাৰে মই কেৱল সানসিল্ক শ্যাম্পু লৈছো এই শ্যাম্পুটো মই এটা কাটি লৈ আছো চাও আৰু তাৰ পাছত আপোনালোকে এটা দি দিব আৰু মই লৈ লৈছো যেটো পেনৰ হয় গোল্ডেক্স পেনৰ এইটো তো আপোনালোকে দৰে অকমান দি দিব হাইড্ৰোজেন পেৰক্সাইড মই আৰু অকমান লৈ লৈছো যেটো এটা কম হৈ গৈছে কন্টেন্ট সাম কি হয় কেনেকুৱা কত কি হয় সাম আপোনাক দেখুৱাই যে এতিয়া এই আমলাটো আমি ইয়াতে দি দিছো আমলাটো চাপ এতিয়া যোনখিনি বস্তু আমি হাইড্ৰোজেন পেৰক্সাইডৰ লগত দিছিলো সেই বস্তুখিনি এতিয়া আমি পানীৰ লগত দি চাম ইয়াতে আমি আনি ললো পানী তাৰ পাছত দি দিম উজালা এটা ডিফারেন্স দেখুৱাই আছো ভিডিঅ' চাই থাকক আৰু চাই থাকক ভিডিঅ'টো আপোনালোক দেখুৱাই যাই আছো দুটা বস্তু ডিফাৰেন্স আৰু এটা বস্তু মই আপোনালোকৰ কাৰণে আনি ললো আৰু মই আনি ললো পানী এতিয়া ইয়াতে ডাইৰেক্ট উজালা দিম কিন্তু আমি শ্যাম্পু নিদিও আৰু ডাইৰেক্ট উজালা তাৰ পাছত আমি চাম ইয়াৰ ডিফাৰেন্সবোৰ কেনেকুৱা কি হয় লো উজালা দিলো আৰু ইয়াৰ পৰা আমি এই বস্তুটো ইয়াতে আৰু তিনিটা বস্তু আপোনালোকক মই এতিয়া ডিফাৰেন্স দেখুৱাইছো আপোনালোকে চাই থাকক ভিডিঅ'টো এইটো হৈছে উজালা আমাৰ যেটো আমি শ্যাম্পুৰ লগত পানীৰ লগত মিক্স কৰিছিলো এইটো হৈছে আমাৰ নৰমাল উজালা উইদাউট শ্যাম্পু আৰু এইটো হৈছে আমাৰ হাইড্ৰোজেন পেৰক্সাইড উইথ শ্যাম্পু তিনিটা বস্তু ডিফাৰেন্স আপোনালোকে দেখিলে পাব এই মুহূৰ্তত
মই বৰ্তমান আহি গ'লোঁ আমাৰ ঘৰৰ বাহিৰত অৰ্থাৎ ৰুমৰ বাহিৰত আৰু ইয়াতে আছে পেপাৰ আৰু ইয়াতে আছে মেটচ বক্স আপোনালোকে লাইটাৰ ইউজ কৰিব পাৰে এতিয়া এইকেইটা আমি পুৰি চাম এইটো পূৰা খায় নে নাখায় আমি সকলো চাম আপোনালোকক দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভাল পালে লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ইয়াৰ পৰা আমি এটা কথা গম পালোঁ যে উজ্বলা যদি হাইড্ৰজেন পেৰক্সাইড লগত মিক্স কৰে তেতিয়াহ'লে পুৰা নাযায় এতিয়া আমি চাম হাইড্ৰজেন পেৰক্সাইড নৰ্মেলি আমি যোনটো আমাৰ হাইড্ৰজেন পেৰক্সাইড আমি ইউজ কৰোঁ সেই হাইড্ৰজেন পেৰক্সাইডটোৱে আমি এতিয়া ইউজ কৰি চাম পুৰা যায় নে নাযায় আপোনালোক দেখুৱাইছোঁ চাই থাকক আমি গম পালোঁ যে হাইড্ৰজেন পেৰক্সাইডো যদি আমি ফায়াৰ ক্ৰেকাৰ্ছ যদি অৰ্থাৎ যিটো আমাৰ মেট্ৰিছ তেতিয়াহ'লে পূৰা খাই নাযায় আৰু এতিয়া আমি চাম চেনিটাইজাৰ পূৰা মই শুনিছিলোঁ কিন্তু মই আজিলৈকে কৰি পোৱা নাই আজি আপোনালোকক দেখুৱাইছোঁ চাই থাকক ময়ো কৰিম লগতে আৰু মই আনি ল'লোঁ এটা চেনিটাইজাৰ লগতে মেটচ বক্সটোতো আপোনালোকে জানে এতিয়া আমি চাবক তেতিয়াহ'লে বেছি দেৰি নকৰোঁ এইকেইটা ডিফাৰেঞ্চ এতিয়া মই আপোনালোকক জনাই আছোঁ চাওক এইকেইটা ডিফাৰেঞ্চ এইটো হৈছে আমলাটো এতিয়া মই আপোনালোকক উলিয়াই দেখুৱাই আছোঁ আৰু এইটো হৈছে আমলা বহুতেই শ্লিপাৰী বহুতেই পিছল হৈ গৈছে একদম পিছলা চাওক ধৰিব নোৱাৰে এইটো মই ইয়াতে পেলাই নিদিওঁ মই এইটো বাহিৰত পেলাই দিম ক'ৰবাত দূৰত তাৰমানে যদি কোনোবাই খাই দিয়ে তেতিয়াহ'লে কি হ'ব নাজানো কিবা হৈ যাব পাৰে তাৰ বাবে ইয়াতে যিহেতু এইটো হাইড্ৰজেন পেৰক্সাইডৰ হয় ইয়াতে কোনো কালাৰ চেঞ্জ হোৱা নাই এতিয়ালৈকে এইটো শ্বেম্পু এণ্ড ৱাটাৰ আছিল যিটো আমি শ্বেম্পু এণ্ড ৱাটাৰ আছিল পানী শ্বেম্পুৰ লগত আছিল এইটো যদি আমি যদি চাওঁ এইটো শ্লিপাৰী হৈছে কিন্তু ইয়াৰ কালাৰ কোনো চেঞ্জ হোৱা নাই মই এটা ভিডিঅ' দেখিছিলোঁ সেইকাৰণে মই ভাবিলোঁ আপোনালোকক টেষ্ট কৰি দেখুৱাই দিওঁ মই এটা ভিডিঅ' দেখিছিলোঁ যে ইয়াতে যদি আমি যদি উজ্বলা দিওঁ তেতিয়াহ'লে চেঞ্জ হৈ যায় সেইকাৰণে মই এইটো শেষৰ এটা নৰ্মেল পানীৰ লগত উজ্বলা মিক্স কৰিছিলোঁ মই তাত দেখিছিলোঁ যে উজ্বলা দিয়াৰ পাছত কালাৰ কম্বিনেশ্যনটো চেঞ্জ হৈ যায় কিন্তু ইয়াত চেঞ্জ হোৱা নাই তেতিয়া মই আপোনালোক ফাইনেলি গম পালোঁ যে ৰিজাল্টটো তেনেকুৱা নহয় আৰু ইয়াতে আছিল অকণমান পৰি গ'ল বাট ন' টেনশ্যন আপোনালোক দেখুৱাব পাৰিলোঁ তাৰ বাবে বহুত ভাল লাগিছে আৰু এদিনৰ এটা ডিফাৰেঞ্চ যিটোকে আপোনালোক গম পালে হাইড্ৰজেন পেৰক্সাইডটোতো মই আপোনালোক দেখুৱাই দিলোঁৱে চেনিটাইজাৰটো আছিল যিটো জ্বলি উঠে চেনিটাইজাৰ আমি যদি মেট্ৰিছেদি দি জ্বলাই দিওঁ বা লাইটাৰ দি জ্বলাই দিওঁ জ্বলি উঠিব যিহেদি জ্বলাই দিলোঁ চেনিটাইজাৰটো মই শুনিছিলোঁ বাৰু আজি টেষ্টিং কৰি চালোঁ যে চেনিটাইজাৰটো একদম সঁচা কিন্তু মই ভাবিছিলোঁ হাইড্ৰজেন পেৰক্সাইডটো যিহেতুকে চেনিটাইজাৰ বহুতটা চেনিটাইজাৰ মই দিয়া দেখিছোঁ হাইড্ৰজেন পেৰক্সাইডটো দিলে চাগে জ্বলিব পাৰে বুলি ভাবিছিলোঁ কিন্তু জ্বলা নাই যিহেতুকে এইটো এটা পানীও হয় লিকুইড চেনিটাইজাৰ লিকুইড কিন্তু এইটো H2O বুলি লিখা আছে এইটো সম্ভৱ হয় এইটো বাৰু এইটো দেখিছে আপোনালোকে ইয়াত লিখা আছে H2O2 বুলি ভিডিঅ'টো চাই কেনে পালে কমেণ্ট ছেকশ্যনত তলত জনাই দিয়ক
চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আহি আছে আৰু নতুন ভিডিঅ' আমি এটা ভিডিঅ' বনাইছোঁ এটা বস্তু আমি মাটিৰ তলত পুতি থৈছিলোঁ কি বস্তু মই আপোনালোকে এতিয়া নাজানো আপোনালোকে কেইদিনমান পাছত গম পাব তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু লগতে লাইক কৰিবলৈ একেবাৰে নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক তেখেতসকলে যাতে কিছু নতুন তথ্য গম পায় যে এইবিলাক আমি মিক্স কৰিলে কেনেকুৱা কি আৰু ডিফাৰেঞ্চ বিটুইনটো কি আমি আপোনালোকক যেনেকৈ জনালোঁ আপোনালোকৰ বন্ধু বান্ধৱীৰ তাতে শ্বেয়াৰ কৰি দিব এনে সামৰিছোঁ ধন্যবাদ